হেল্ল' এভৰিৱান, কি খবৰ? আজি ৰাতিপুৱা শুই উঠি পিনে প্ৰথম ঘৰটো চফা কৰি লৈছিলোঁ, কাৰণ বহুত দিন ৰ'দ দিয়া নাছিলে আৰু ঘৰটো বহুত লেতেৰা হৈ গৈছিলে। সেইটো কাৰণে একদম চুক কাণ মাৰি গা ধুই ঘৰটো একদম ধুনীয়াকৈ সাৰি লৈছোঁ। তাৰপৰা বাকীখিনি কি হয় দেখাই থাকিম ব'লক। আৰু ঘৰটো সাৰি পিনে হৈ গ'ল আৰু চুলিখিনি ধুনীয়াকৈ এতিয়া জোকাৰি লৈছোঁ, কাৰণ চুলিখিনি নুশুকালে মানে এনেই ভাল নালাগে। সেইটো কাৰণে পূৰা চুলিখিনি মোহাৰি মেলি চুলিখিনি অকণমান টাইম শুকুৱাই ল'লোঁ, নহ'লে মানে একেবাৰে মানে ভাল নালাগে চুলিখিনি তিতি থাকিলে। মানে এয়া জোকাৰি মেলি হৈ গ'ল আৰু লাষ্টত ধুনীয়াকৈ কাটা এটা মাৰি ল'লোঁ, কাৰণ তিতা চুলিখিনি ফণিয়ালে মানে বহুত সৰিব। সেইটো কাৰণে কাটাটো মাৰি লৈ পিনে অকণমান টাইম শুকুৱাব দিলোঁ। শুকুৱাই হোৱাৰ পিছত আৰু এয়া আমাৰ মুগা যিহেতু লৈছিলে, সেইখিনি পূৰা ধুনীয়াকৈ ধোৱা খাব লাগিব, তেতিয়াহে ভাল হ'ব। আৰু চাহ বনাওঁ বুলি চালোঁ, ঘৰত চেনি নাই আৰু সাউতকৈ দোকানৰ পৰা গৈ আহি পিনে চেনি পূৰা লৈ আহিলোঁগৈ। আৰু খাবলৈও একো বিস্কুট নাছিলে, সেইটো কাৰণে বিস্কুটে চেনিয়ে দোকানৰ পৰা গৈ লৈ আহিলোঁগৈ। আৰু দোকানী যিজনী একদম মানে দেখিছে নাই, আৰু এয়া চাওক বিস্কুট কুকুৰি লৈ আহি পূৰা চাহটো গেছত দি দিলোঁ। আৰু মায়ে এয়া ভাজি বনাবলৈ কেৰেলা, আলু, বুট পূৰা কাটি মেলি থৈ দিছে। আৰু ভাজি বনাই হৈ গ'ল। আমি ভাত চাত খাই মেলি এয়া মুগা কাটিম বুলি ল'লোঁ। আৰু মুগা কাটিবলৈ প্ৰথমতে মুগাটো সিজাই তাৰ ওপৰ বাকলিটো এৰুৱাই পিনে পূৰা ইয়াত এনেকৈ দি দিব লাগিব। আৰু কেনেকৈ মুগা কাটে চাওক, ফোঁহাবোৰ গ'লে মানে আঁতৰাই দিব লাগিব, আৰু এইফালে পূৰা হাতে মেৰিয়াই দিব লাগিব। আৰু এইফালে আইতাই পূৰা দি আছে। অকণমান কম হ'লে মানে সূতাডাল ক্ষীণ হ'লে মানে বেয়া হ'ব, সেইটো কাৰণে একেৰাহে দিয়ে থাকিব লাগে। তাৰপিছতো কিমান লেতেৰাবোৰ ওলায়, সেইবোৰ আকৌ আঁতৰাই মেলি আকৌ এডাল দি দিব লাগে। আৰু সূতা কাটি থাকোঁতে মায়ে ক'লে কি আম খাবলৈ মন গৈছে, আম অলপ আনগৈ যা। সেইটো কাৰণে ওচৰতে থকা বৰমাহঁতৰ ঘৰৰ পৰা গৈ পিনে পূৰা আম আনিমগৈ বুলি ক'লোঁ। বতৰ যিহে ডাৱৰীয়া, পূৰা দেখিছেনে একদম চবফালে সেউজীয়া আৰু গোটেই বোকা ৰাস্তাত একদম মানে ক'বলৈ বাকীয়ে নাই। তেও ভালকৈ ৰ'দটো ওলোৱাই নাই, অলপকৈ ওলাইছে, অকণমানকৈ শুকাইছে। আৰু চাওকচোন জেগাবোৰ তিতি কেনেকুৱা হৈ গৈছে। আৰু আমাৰ ঘৰৰ পৰা বৰমাহঁতৰ ঘৰলৈ বেছি দূৰ নহয়, বৰমাহঁতৰ ঘৰৰ পৰা আম আনি এয়া পূৰা কাটিম বুলি ল'লোঁ। ইমানকেইটা আনিলোঁ, আমজোপা বহুত মিঠা, সেইটো কাৰণে বেছিকৈ নিদিলে। সেইটো কাৰণে অলপমান মানে 10টামান আনিলোঁ, কেইটামান কাটিলোঁ আৰু কেইটামান কাইলৈৰ কাৰণে থৈ দিলোঁ। আৰু পূৰা এইখিনি ধুনীয়াকৈ বাকলি গুচাই ল'লোঁ আমখিনি, তেতিয়াতো খাবলৈ ভাল লাগিব নহ'লেনো ক'ত খাবলৈ ভাল লাগিব। আৰু পূৰা এয়া বাকলি গুচাই আছোঁ। আৰু পাওঁতে এই শিলত পৰি পিনে অলপমান মানে ফাটি গ'ল। আৰু আমটো পূৰা পোক ধৰিছিলে অলপ, কিন্তু কিছুমান আম পকিও গৈছে। আৰু এইডোখৰ চাওক কুলিয়ে পানিলে খাবলৈ নাপায় বুলি কয়, কিন্তু আমি কুলিয়ে পনাডোখৰ আঁতৰাই পিনে ইডোখৰ খাব পায় নাপায় নাজানো, কিন্তু মানুহে কয় নাপায় বুলি। খালেনো কি হ'ব, একো নহয় ন, সেইটো কাৰণে খামেই। আৰু আমজোপাত যি মিঠা, সেইটো কাৰণে অকণো পেলাই দিব মনে নাযায়, পূৰা গোটেইখিনি খাবলৈ মন যায়। মিঠা আমনো ক'ত পেলাই দিবলৈ মন যাব। আৰু এয়া তাৰ মাজতে এটা পকা আম আহি গ'ল। ইটো পূৰা পকা আমটো অলপমান কাটি মেলি তাৰ লগত নুকুটি এক্সট্ৰাকৈ এডোখৰ আমি চবেই ভাগ কৰি খালোঁ। আৰু মোৰ ভিডিঅ'বোৰ ক'ৰ পৰা চাই প্লিজ কমেণ্ট কৰি জনাব। কেনেকুৱা ভিডিঅ' লাগে সেইটোও জনাব, আপোনালোকে কমেণ্ট নকৰেই। আৰু পূৰা আমৰ বাকলি গুচাই হোৱাৰ পাছত পূৰা আমখিনি ধুনীয়াকৈ কুটি ল'লোঁ। ৰুকি ল'লে মানে খাবলৈ ইমান এটা মই ভাল নাপাওঁ, সেইটো কাৰণে এনেকৈ ডাইৰেক্ট ডখৰাকৈ কুটি ল'লোঁ। অকণমান চোবাই খাব পাব লাগে ন, তেতিয়াহে ভাল লাগে। চোবাই খাব নোৱাৰিলে মানে একদম আম খাইছোঁ নিচিনা নালাগে, সেইটো কাৰণে পূৰা গোটেইখিনি ধুনীয়াকৈ এনেকৈ কুটি ল'লোঁ। এইটো আমটো পোকে খাই পিনে কি অৱস্থা হৈছে দেখিছেনে, সেইডোখৰ কাটি পেলাই দিব লাগিব। আৰু বহুত দেৰি হৈ গৈছিলে, মাহঁতক খাওঁ গৈ আছিলে, সেইটো কাৰণে একেবাৰে ডখৰকৈ দি দিলোঁ। আৰু গোটেইখিনি কাটি হৈ মেলি গ'ল। আৰু লাষ্টত এইটোৱে বাকী আছিলে, এইডোখৰ পোকে খোৱাডোখৰ দেখিছে নহয়। যিটো ছিজনত যিটো বস্তু সেইটো খামেই আৰু ন, এনেও মই আম খাই বহুত ভাল পাওঁ। আৰু ইয়াত নিমখ দি দিলোঁ পূৰা ধুনীয়াকৈ। মিঠা আমখিনি যিহেতু মিঠা, সেইটো কাৰণে বেছি নিমখ দিয়া নাই, অলপ দিছোঁ। আৰু জলকীয়াও বেছি দি নাই, 3টা বা 4টামানেই দিছোঁ। কি ধুনীয়াকৈ সানিছোঁ দেখিছেনে, এইখিনি পুৰিলেও ইমান ভাল লাগিব।
কেনেবাকৈ চকুত সেনাই পাব লাগিলে আৰু ভাল লাগিব। কাঁহীখন বহুত মানে ডাঙৰ হ'ল, আমখিনি নুজুৰিছেই। এনেই কৈছোঁ দেই, কাঁহীখন বহুত সৰু হ'ল, আমখিনি ভালকৈ সেনাবলৈ নুজুৰিছে। আৰু এয়া একদম বাতিত অকণমান চবকে ভাগ কৰি মেলি দিলোঁ। কাৰণ আম বস্তুটো লগতে খাব নাপায় বুলি কয়, সেইটো কাৰণে বাতিতে চবতে এক বাতি কৰি দিছোঁ। আৰু পূৰা আম খাবলৈ মন গৈ আছিলে আৰু অলপমান ৰ'দো দিছিলে, সেইটো কাৰণে পূৰা ধুনীয়াকৈ এক বাতি খাবলৈ দিছোঁ। কোনে কিমান খাই খাওক আৰু। আৰু আম খাই মেলি আমৰ বাকলিখিনি নি পিনে পেলাই দিছোঁ, নহ'লেতো গালি খাব লাগিবই। সেইবিলাক যদি থৈ দিওঁ, পূৰা এইখিনি ইয়াত গৈ পেলাই দিলোঁগৈ। আৰু আম চাম খাই মেলি যিহেতু অথনি সূতা কাটি থকা আপোনালোকে দেখিছিলেই, সেই সূতাখিনি আকৌ সেই চুঙাৰ পৰা এৰুৱাই পিনে এনেকৈ সূতাটো ভাঙিব লাগিব। ভঙাৰ পিছত আকৌ তাৰ পৰাও এনেকৈ কেনেকৈ উলিয়াই মই আপোনালোকক দেখুৱাম। যদি ভাঙি মেলিহে আকৌ বিক্ৰী কৰিব পাৰি, নহ'লে ব'ব পাৰি ন। আৰু পূৰা এইখিনি এনেচা হৈ গ'ল। এনেচা হোৱাৰ পিছত পূৰা এইটোৰ পৰা কেনেকৈ উলিয়াই চাওক। আগতে গজালিটা খুলি থোৱা আছিলে, কিন্তু কিছুমানে কোনোবাই ভাঙিলে বুলি ভাবি সেই গজালিটো আকৌ মাৰি দিলে, সেইটো কাৰণে আকৌ এনেকৈ উলিয়াব লগা হ'ল। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি